দোস্ত আকৌ নতুন ভিডিঅ'ত আহিছোঁ বহুত দিনৰ মূৰত এটা ভিডিঅ' বনাইছোঁ তো আজি উৰুকা মানে কাইলৈ বিহু আৰু সকলোকে বহুত ৰঙালী বিহু শুভেচ্ছা যাচিলোঁ চবকে আৰু আমি মানে কাইলৈ বিহু মাৰিম তো ভালকৈ নাহিব পাৰে কাইলৈ আমি বিহু মাৰিম তাৰপিছত এইখিনি প্ৰেক্টিচ চলি আছে এইখিনি একো ব্লগ বনাব পৰা নাই মানে অকণমান দিগদাৰো হৈছে বনাবলৈ তো আজি ভাবিলোঁ বনাই দিওঁ আজি এনেই আছোঁ যেতিয়া ব্লগটো বনাই দিলোঁ আৰু আজিও প্ৰেক্টিচ হৈছিলে এতিয়া মই প্ৰেক্টিচৰ পৰা আহিলোঁ আৰু এতিয়া আমি যাওঁ জেতুকা আনিবলৈ মানুহ ঘৰৰ পৰা কিন্তু জেতুকা পাওঁ নে নাপাওঁ সেইটো গম নাপাওঁ জাষ্ট যাম আৰু আছে যদি দিব বলক চিনি পায় মই চাইকেল চলাই যাম এইফালে তো এতিয়া মোবাইলটো পেলাই আনি মোকো দেখুৱাব আমি পালোহি মই নাযাওঁ ইয়ে সুধিবগৈ গৈ পেলাই মই এইখিনি ৰৈ আছোঁ এতিয়া মই এটা ৰৈ আছোঁ ই সুধিবলৈ গৈছে যদি আছে তেতিয়াহ'লে দিব যদি নাই নাই বনীৰ ব্লগ দিয়া নাই বাৰু এইফালে আৰু ৰাস্তাটো আগতে দেখিছে এইবোৰ চব ইটা লগাই দিলে নাই এতিয়া আমি এডোখৰত সুধিবলৈ গৈ আছোঁ আমাৰ ঘৰত মানে গছ নাই এই ঘৰটো নাই মানে আছে বহুত ওপৰত আছে আনিব নোৱাৰোঁ সেইটো কাৰণে এইবাৰ জেতুকা নহ'ব এতিয়া আমি ৰিটাৰ্ণ গৈ আছোঁ ঘৰলৈ উপায় নাই এইবাৰ জেতুকা নহ'ব কাইলৈ হ'বও পাৰে বাৰু মোক দেখুৱাবলৈ নাই কোৱা বোলো আছে বৰ ওপৰত আছে ঢুকি নাপায় এইফালে ঘৰ আহি পালোহি বলক এতিয়া বিহু আহিছে কাইলৈ আমি মানে বিহু তো ঢোল চাপৰ বজাৰ আপোনালোকক শুনাই দিছোঁ ভালকৈ বজাব ট্ৰাই কৰিছোঁ কেনে পালে আপোনালোকে জনাব ইমানতে এটা কৰোঁ মানে চিম্পুল ব্লগ আছিলে কাইলৈ বিহুৰ কাৰণে এনেই আজি ব্লগ এটা বনাই দিলোঁ আৰু আকৌ এবাৰ মই মোৰ ফালৰ পৰা বহুত ৰঙালী বিহু শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ ফালৰ পৰাও হেপী ৰঙালী বিহু কৈ দিয়া হেপী ৰঙালী বিহু চবকে আৰু যদি বিচাৰ ভাল পালে লাইক কৰিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব লগ পাম নতুন ভিডিঅ'ৰ লগত টিলেন টাটা বাই বাই লাইক ছাবস্ক্ৰাইব কৰি দিব